অমর মণ্ডলী দেবরাজ ইন্দ্রময় অধিপতি হরক ধামর বিধাতাই স্বজন করি দেবতা সমাজক অর্পণ করিলে সৃষ্টির রক্ষার ভার অমৃত প্রাণ করি অমর রক্ত লভিল যদিও রাখিব পরা নাই আমি দেবতার গৌরব দেবরাজ কত হত দৈত্য দানবর হাতত পরাজয় স্বীকার করি অশেষ লাঞ্ছনা ভুঞ্জিছো আমি দেবতা সমাজে কিয় এনে দুৰ্বল চিন্তাক দিছে প্ৰশ্ৰয় দুখৰ পাছত সুখ আহে এয়া নিয়ম জগতৰ আন্ধাৰৰ পাছত পোহৰ অৱশ্যে নামে বৰ্তমানটো আমি সুখতে আছো আৰু দেৱৰাজ এই সৃষ্টিৰ স্থিতিৰ পলয়ৰ গৰাকী যিজন অপাৰ কৰোণা আমাৰ ওপৰত তেনেস্থলত কোনে অপকাৰ কৰিব এই দেৱতা সমাজক দেৱৰাজ বৰুণ দেৱে উচিত কথাকে কৈছে ৰুদ্ৰৰ নন্দন মই কাৰ্তিক দেৱ সেনাপতি যেতিয়াই খাব প্ৰয়োজন প্ৰলয়ৰ ভীষণ সংকাৰে দিম পৰিচয় দেৱগণ দেৱৰাজ কত হত দৈত্য দানবে রুদ্র মূর্তি ধরি পরাজিলে আমাকে তীরে রাখিক ধন্য হই সেই দৈত্যগণে বারে বারে দেবতার কর্মত ঘটাই ব্যাঘাত দেবগণ দেৱৰাজ সেই হে মনত মোৰ লাগে সংশয় দেৱৰাজ ভৱিষ্যতৰ চিন্তা পৰিহাস কৰি বৰ্তমানৰ কথা চিন্তা কৰাটোৱে মই উচিত বুলি ভাবো আজি অমৰাৱতী চৌদিশে মাথো আনন্দৰ কিৰণ যদিও বা দৈত্য দানৱে আমাক বাৰে বাৰে কৰে পৰাজিত অসুৰৰ ক্ষণস্থায়ী বিদ্যে কেতিয়াও অপকাৰ কৰা নাই এই দেৱতা সমাজক গতিকে দেৱৰাজ মিছাতে অস্থিৰ নহব দেৱগণ দেৱৰাজ তোমালোকৰ প্ৰবোধ বাণীত আনন্দিত মই তথাপিও দেৱগণ আজি মোৰ মন নহয় উজ্জ্বল তার বাবে নহব চিন্তিত আহে যদি কোনো শত্ৰুৱে অমৰাৱতী দিশে অৱশ্যে ধন্য ধন্য কাৰ্তিক তোমাৰ উপদেশত মই আজি অতিকে আনন্দিত অতি শীঘ্ৰে কৰিব লাগিব আমি বিষ্ণু যজ্ঞৰ আয়োজন সম্পূৰ্ণ হলে আমাৰ যজ্ঞ কোনেও আক্ৰমণ কৰিব নোৱাৰে এই অমৰাৱতীপুৰ দেৱগণ দেৱৰাজ বিলম্বৰ পলম নকৰি যাওঁ এবে বলা আমি নিজ কৰ্তব্যত সম অগ্ৰসৰ ভাল